মই ইলিয়াছ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিয়ান চাপৰ ইউটিউব চেনেল। আজি ৰাজ্যৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটিয়ে হৈছে শীঘ্ৰে পূৰণ হ'ব অসম আৰক্ষীৰ 15,310টা পদ। এই বিষয়ে জানিবলৈ আমাৰ এই ভিডিঅ' সম্পূৰ্ণকৈ চাই থাকিব। বৰ্তমান অসম আৰক্ষীত খালী হৈ থকা 15,310টা পদ খুব সোনকালে পূৰণ হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই প্ৰকাশ কৰে। তদুপৰি ৰাজ্যত নতুনকৈ 10টা কামাণ্ডো বেটেলিয়ন গঠন কৰা হ'ব। ইয়াতো 12,000 লোকে নিযুক্তি লাভ কৰিব। অসম আৰক্ষীৰ আধুনিকৰণ সম্পৰ্কত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে বৰ্তমান ৰাজ্যখনত 9খন আৰক্ষী থানা, 18খন আউটপোষ্ট, 5খন পেট্ৰল পোষ্ট, এটা পুলিচ চেকপোষ্ট বাৰাগৃহত চলি আছে। অসম আৰক্ষীয়ে ইতিমধ্যে আৰক্ষী থানাসমূহ মৈত্ৰী আঁচনিৰ জৰিয়তে আধুনিকৰণ কৰি আছে। আধুনিকৰণ কৰিবলৈ বাকী থকা সকলো আৰক্ষী থানাই সেই আঁচনিৰ অধীনত আধুনিকৰণ কৰা হ'ব। তদুপৰি প্ৰতিখন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক একোখনকৈ গাড়ী দিয়া হ'ব। যিবোৰ অঞ্চলত গাড়ী চলাচলৰ ক্ষেত্ৰত সুবিধা নাই, সেই অঞ্চলত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক একোখনকৈ মটৰচাইকেল দিয়া হ'ব। নদী আৰক্ষীক এতিয়াৰে পৰা জিলা আৰক্ষী অধীক্ষকৰ অধীনলৈ অনা হ'ব। সেইদৰে প্ৰতিখন আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক বিভিন্ন দুৰ্ঘটনাত নিহত লোকৰ পোষ্ট মৰ্টেম কৰা, থানাত কয়দী ৰখাকে ধৰি বিভিন্ন কাম কাজ সম্পাদন কৰাৰ বাবে বছৰি 3 লাখ টকাকৈ দিয়া হ'ব। আৰক্ষী থানাসমূহত একোটাকৈ কম্পিউটাৰ দিয়া হ'ব। সেইদৰে প্ৰত্যেক আৰক্ষী থানাত জেনেৰেটৰ দিয়াৰ ব্যৱস্থা কৰা হ'ব। তদুপৰি দুৰ্ঘটনাত কোনো লোকৰ মৃত্যু হোৱাৰ পাছত পোষ্টমৰ্টেম ৰিপৰ্ট, পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট, চাকৰি প্ৰাৰ্থীৰ পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট আদি এটা নিৰ্দিষ্ট দিনৰ ভিতৰত সংশ্লিষ্ট ব্যক্তিক প্ৰদান কৰাৰ বাবে ইতিমধ্যে ব্যৱস্থা কৰা হৈছে। ধন্যবাদ। আমাৰ এই ভিডিঅ' চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ।